এই ভিডিঅ'টো আপোনালোকে পাইছে যেতিয়া আপোনালোকে চাই যাওক 1 মিনিট বেছি টাইম নলওঁ আপোনালোকৰ পৰা 1 মিনিট জাষ্ট শুনিতো যাওক আমি এটা সাধাৰণ মানুহ আমি সাধাৰণ মানুহে কি কৰোঁ আইনৰ ওপৰত বা ন্যায়াধীশৰ ওপৰত বা ন্যায় ব্যৱস্থাটোৰ ওপৰত আমি বিশ্বাস ৰাখোঁ আমি তাৰ বাহিৰে আৰু একো কৰিব নোৱাৰোঁ কাৰণ কিয় আমি সাধাৰণ মানুহ কিন্তু চৰকাৰ ঘৰৰ মানুহে যেতিয়া জুবিনদাৰ ন্যায় বিচাৰে যেনে আপোনালোকে দেখি আছে স্ক্ৰীণত চাগৈ এই পীযুষ হাজৰিকা ডাঙৰীয়াই তেওঁ কৈছে চৰকাৰৰ ওচৰত তেওঁ বোলে ন্যায় বিচাৰিছে তেওঁৰ নিচিনা মানুহে গৈ পেলাই যদি চৰকাৰৰ ওচৰত ন্যায় বিচাৰিবলগীয়া হয় তেন্তে আপুনি মই কোন ফু মাৰি দিলেচোন উৰি যাম হা চৰকাৰৰ মানুহে আকৌ চৰকাৰকে ন্যায় বিচাৰিছে এইটো কি কথা কৈছে মানে সাধু কথা নে কাহিনী নে আমাৰ ইয়াত মাল নাই বুলি ভাবিছে হা নাৰিকল তলৰ টেমা লৈ পেলাই ঘূৰি ফুৰা নাই নহয় ইয়াত ভগৱানে অকণমান মাল দিছে বুজি পাওঁ এনেকুৱা উল্টা পুল্টা কথা ক'লে আপোনালোকৰ নিচিনা মন্ত্ৰী মিনিষ্টাৰবিলাকে ভাল নালাগে হে বহুত বেয়া লাগে দুখ লাগে বোলো ইমান ডাঙৰ ডাঙৰ মানুহ ইমান ডাঙৰ ডাঙৰ কথা জানে হা এইবিলাক কথা কৈ নেকি ধেত তেৰি লাষ্টৰ কথা নক'ব এইবিলাক কথা বেলেগে শুনিলে হাঁহিব বুজিলে বেলেগ দেশৰ মানুহে আমাৰ অসমীয়া ভাষাটো বুজি নাপায় কাৰণেহে আপোনালোক বাচি আছে নহবা হাঁহি হাঁহি পাগল হৈ গ'ল হয় আৰু আপোনালোক মুখ উলিয়াব নোৱাৰা হ'ল হয় এইবিলাক কথা শুভা নাপায় বুজিলে